নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জানুৱাৰী। আজি ৰাতিপুৱাৰ বহুকেইটা খবৰ একেলগে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। মাজুলী নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়ক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজুলী ফেৰী দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মীয়ক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা সেনাপতি বৰা আৰু পৰিমিতা দাসৰ ভগ্নী মধুস্মিতা দাসক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়া যোগে এই কথা জানিবলৈ দি কয় যে নাও দুৰ্ঘটনাৰ তৃতীয়জন ভুক্তভোগী চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ বিক্ৰমজিৎ বৰুৱাৰ ক্ষেত্ৰত পৰিয়ালটিয়ে মৃতকৰ অৱসৰলৈকে সম্পূৰ্ণ দৰমহা লাভ কৰাটো ৰাজ্য চৰকাৰে নিশ্চিত কৰিব। লগতে প্ৰয়োজন অনুসৰি মৃতকৰ পৰিয়াললৈ আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। পৰৱৰ্তী খবৰটো আহি পৰিছে মাঘ বিহুৰ উৰুকাৰ দিনা নিশা সুৰাপান কৰি গাড়ী চলালে বিপদ, ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। 31 ডিচেম্বৰৰ নিশাৰ দৰে মাঘ বিহুৰ উৰুকাৰ নিশা সুৰাপান কৰি গাড়ী চলালেই বিপদত পৰিব চালক। এইবাৰ মাঘ বিহুৰ উৰুকাৰ নিশাৰ ৰাজপথত গিজগিজাই থাকিব আৰক্ষী কিংবা পৰিবহণ বিভাগৰ লোক। 31 ডিচেম্বৰৰ নিশাৰ দৰে মাঘ বিহুৰ উৰুকাৰ নিশা সুৰাপান কৰি গাড়ী চলালেই বিপদত পৰিব চালক। উৰুকাৰ নিশা গুৱাহাটী মহানগৰীত পৰিবহণ বিভাগে চলাব বিশেষ অভিযান। সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। সুৰাপান কৰি কোনেও যাতে গাড়ী নচলায় তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব পৰিবহণ বিভাগে। পৰৱৰ্তী খবৰটো আহি পৰিছে COVID-19 SOPৰ তীব্ৰ বিৰোধিতা জনসাধাৰণৰ লগতে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। চৰকাৰৰ COVID-19 SOPৰ তীব্ৰ বিৰোধিতা কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মাঘ বিহুৰ ওপৰত কোনো বাধা নিষেধ মানি লোৱা নহ'ব, এই মন্তব্য অখিল গগৈৰ। এনেদৰে এতিয়া ৰাজ্য চৰকাৰে SOPৰ নিয়ম অনুসৰি ভোগালীৰ উৰুকা উদযাপন কৰিবলৈ কোৱাৰ পাছতে ক্ষোভ উজাৰিছে ছ'চিয়েল মিডিয়াৰ লগতে সাধাৰণ ৰাইজৰ লগতে জনপ্ৰতিনিধিয়েও। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত ক্ষোভ উজাৰি সৌৰভজ্যোতি বৰাই লিখিছে, এই যে বিহুৰ দিনা ৰাতি 10টাৰ পাছত কৰোণা আহিব, কি যুক্তিত কৈছে কথাষাৰ? 10 বজাৰ আগত কৰোণা শুই থাকে নেকি বুলি প্ৰশ্ন সৌৰভজ্যোতি বৰাৰ। বিহু বন্ধ নহয় কৈ থলো বুলি মন্তব্য সৌৰভজ্যোতি বৰাৰ। 31 ডিচেম্বৰৰ নিশা শিথিল SOPৰ নিয়ম, কিন্তু উৰুকাৰ ভোজ সামৰিব লাগিব নিশা 10 বজাত। উৰুকাৰ নিশা ভেলাঘৰত কটোৱাটো অসমীয়াৰ এক পৰম্পৰা। সেই পৰম্পৰা এইবাৰ ম্লান হৈ পৰিল কিয়নো চৰকাৰৰ SOPৰ নিয়ম। 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন। 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচন। 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বিধানসভা নিৰ্বাচন। 10 মাৰ্চত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। উত্তৰ প্ৰদেশত 10 ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চলৈ 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। পাঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত 14 ফেব্ৰুৱাৰীত ভোট। মণিপুৰত 27 ফেব্ৰুৱাৰী আৰু 3 মাৰ্চত নিৰ্বাচন। সংবাদমেলত ঘোষণা মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাৰ। 15 জানুৱাৰীলৈ নিৰ্বাচনী সভা, ৰেলীত নিষেধাজ্ঞা। ফলাফল ঘোষণাৰ পিছতো উলিয়াব নোৱাৰিব ৰেলী। পৰৱৰ্তী খবৰটো আহি পৰিছে ৰাহুল ছোনিয়া গান্ধী অসমলৈ আহিলে মই এনে কেতিয়াও নকৰোঁ। পাঞ্জাৱত মোদীৰ নিৰাপত্তা ৰক্ষাৰ ভুলৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ পাঞ্জাৱত নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ত্ৰুটি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বিবৃতি দিছে। শৰ্মাই কৈছে যে বিষয়টো গুৰুতৰ আৰু কংগ্ৰেছ চৰকাৰে বিষয়টোত কঠোৰ ব্যৱস্থা লোৱা উচিত। মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছে এনে গুৰুতৰ বিষয়ত কোনো পদক্ষেপ নলৈ এনে ঘটনাক অধিক প্ৰচাৰ কৰি আছে। আমি এনে আচৰণ কেতিয়াও নকৰোঁ। শৰ্মাই কৈছে যে যদি ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধী অসমলৈ আহে আৰু মই ইয়াত তেনে কৰোঁ তেন্তে কেনে অনুভৱ হ'ব? এইটো কংগ্ৰেছৰ বাবে গ্ৰহণযোগ্য হ'বনে? অৱশ্যে যদি তেওঁলোক দুয়ো অসমলৈ আহে মই কেতিয়াও টিট ফৰ টেটৰ দৰে আচৰণ নকৰোঁ। পৰৱৰ্তী খবৰটো আহি পৰিছে ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য হৈছে এইসমূহ নীতি নিয়ম।
কৰোনাক প্ৰতিহত কৰিবলৈ কি নীতি নিয়ম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত আজিৰ পৰা বন্ধ থাকিব পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয়, সেইদৰে গুৱাহাটী মহানগৰীত বন্ধ থাকিব অষ্টম শ্ৰেণীলৈকে। শিক্ষকসকলে অনলাইনৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিব লাগিব। শুকুৰবাৰে এই কথা জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনোৱা মতে শুকুৰবাৰে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে 1167 গৰাকী লোক। সংখ্যাৰ ফালৰ পৰা কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে 517 গৰাকী লোক। কৰোনাক প্ৰতিহত কৰিবলৈ কি নীতি নিয়ম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন ঘোষণা। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। চৰকাৰে মাস্ক পৰিধান নকৰিলে জৰিমনা বিহিব পাৰিব। বিয়া আদি অনুষ্ঠানত 200 মানুহ আহিব পাৰিব। বিয়লি ভাগত কোনো ধৰণৰ চুলাই ভাতি খুলিব নোৱাৰিব। আজিৰ পৰা সকলো স্কুল পঞ্চম শ্ৰেণীলৈকে 30 জানুৱাৰীলৈকে বন্ধ থাকিব। গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে বন্ধ। আন এটা খবৰ হৈছে কৰ্তব্যতকৈ নিজৰ জীৱনৰ বিষয়ে চিন্তিত লোকে ভাৰতৰ দৰে দেশত ডাঙৰ দায়িত্ব ল'ব নালাগে। চৰ্দাৰ পেটেলৰ উদ্ধৃতিৰে বিজেপিক কটাক্ষ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনক লৈ বিজেপিৰ সৈতে ৰাজনৈতিক বিতৰ্কত লিপ্ত হোৱা পাঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নিয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ উদ্ধৃতিৰে তাচ্ছিল্য কৰিছে বিজেপিক। স্বাধীনতা সংগ্ৰামীকাৰীৰ ফটোসহ এটা উদ্ধৃতিৰে চান্নিয়ে টুইট কৰি কয় যে যিজনে তেওঁৰ কৰ্তব্যতকৈ নিজৰ জীৱনৰ বিষয়ে বেছি চিন্তিত তেওঁ ভাৰতৰ দৰে দেশত ডাঙৰ দায়িত্ব ল'ব নালাগে। পাঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি ক'ত আছিল। প্ৰধানমন্ত্ৰীৰ কনভয়ৰ 1 কিলোমিটাৰ ভিতৰত কোনেও প্ৰৱেশ কৰা নাছিল। কোনো শিল নিক্ষেপ কৰা হোৱা নাছিল, কোনো গুলী নিক্ষেপ কৰা হোৱা নাছিল, কোনো শ্লোগান দিয়া হোৱা নাছিল। ইয়াৰ পিছতো ইমান ডাঙৰ নেতাৰ এনে এক সংবেদনশীল মন্তব্যই শোভা নাপায়। মানুহে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে ভোট দিছিল। তেওঁ দায়িত্বশীল বিবৃতি দিয়া উচিত বুলিও মন্তব্য কৰিছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 15 মাৰ্চৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী ঘোষণা কৰিলে সেৱা কৰ্তৃপক্ষই। অসম মাধ্যমিক শিক্ষা সংসদে আজি 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ সূচী ঘোষণা কৰে। সেৱাই ঘোষণা কৰা পৰীক্ষা সূচী অনুসৰি 2022 বৰ্ষত 15 মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা আৰম্ভ হৈ 31 মাৰ্চত সামৰণি পৰিব। 4 আৰু 5 মাৰ্চ শুকুৰবাৰ আৰু শনিবাৰে ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। আন এটা খবৰ আহি পৰিছে 15 জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা চৰকাৰী চাকৰিয়ালে ভুগিব লাগিব এই মহা পৰিণাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ যিসকলে কোভিড ভেকচিন গ্ৰহণ কৰা নাই সেইসকল কৰ্মচাৰীক 15 জানুৱাৰীৰ পৰা কাৰ্যালয়লৈ আহিব নালাগে বুলি কয়।